ডি শৰ্মা কালচাৰেল একাডেমীৰ উদ্যোগত প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মাদেৱৰ 18তম মৃত্যুবাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত অসমৰ জিলাসমূহত প্ৰচলিত হৈ থকা অসমীয়া উপভাষাত অনুষ্ঠিত হৈ যোৱা স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ল। বিশেষ উল্লেখ শ্ৰীযুত মনোজ কুমাৰ শৰ্মা, বৰকুৰা, নলবাৰী। প্ৰথম পুৰস্কাৰ লাভ কৰিছে শ্ৰী মৃগাক্ষী শৰ্মা, ছত্ৰাকাৰ, উজান বজাৰ, গুৱাহাটী। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে শ্ৰী ভাস্বতী দেৱী, টিহু, নলবাৰী। তৃতীয় পুৰস্কাৰ লাভ কৰিছে শ্ৰী প্ৰান্তিক কুমাৰ মজুমদাৰ, লিটিল ফ্লাৱাৰ স্কুল, গুৱাহাটী। যোগদানকাৰী বঁটা শ্ৰী তৰণী কলিতা, ৰঙিয়া, কামৰূপ। উদগনি বঁটা শ্ৰী দিলীপ কুমাৰ মজুমদাৰ, হাতীগাঁও, গুৱাহাটী। ধন্যবাদ।